আপুনি ফেচবুকত কষ্ট কৰি আছে, লাগে আপুনি $29 জমাওক, লাগে আপুনি $40 জমাওক, লাগে আপুনি $45 জমা হওক আপোনাৰ একাউণ্টত, আপুনি কিন্তু নাপাব। কিহৰ কাৰণে নাপাব? ভিডিঅ'টো সম্পূৰ্ণ চাব। যদি সম্পূৰ্ণ চাই ধুনীয়াকৈ বুজি পাব এইটো বিষয়লৈ, তেতিয়া আৰু কাকো সুধিবও নালাগে, আপোনালোকে নিজে চেক কৰি চাব পাৰিব। গোটেইখিনি কথা এই ভিডিঅ'টোতে আপোনালোকক মই বুজাই দিম। বহুতৰে এটা প্ৰব্লেম হৈ আছে, বহুতৰে মেছেজ আহি আছে মোৰ তাত যে দাদা মোৰ $40 হ'ল, এতিয়ালৈকে পইচা পোৱা নাই। যে দাদা মোৰ $36 জমা হ'ল ফেচবুকৰ, কিন্তু এতিয়ালৈকে মই পইচা পোৱা নাই। ইয়াৰ কাৰণটো কি? ধুনীয়াকৈ আপোনালোকক বুজাই দিম। প্লিজ ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব। এই কথাখিনি বহুতে গম পাব। 100% গেৰাণ্টি দি কম, খুবেই আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব আৰু বুজিবলগীয়া কথা হ'ব। কাৰণ সকলোখিনি কথা আপোনালোকক সকলোৱে ভালদৰে নুবুজায়। ইয়াত আপোনালোকক মই প্ৰুফ দি বুজাবলৈ চেষ্টা কৰিম আৰু ধুনীয়াকৈ দেখাইও দিম। আপোনালোকেও বুজি পাব যে তেতিয়া আপোনালোকৰ যদি $35 $40 যদি জমা হৈছে, যে মোৰ এইটো কাৰণে পইচাটো সোমোৱা নাই, তে আপোনালোকে নিজে অনুভৱ কৰিব। তে সেইখিনি কথা আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰোঁ। যদি নতুনকৈ মোৰ ভিডিঅ'বোৰ চাই আছে, ফ'ল' কৰি দিব আৰু সুন্দৰ সুন্দৰ কথা কিছু জনাবলৈ আপোনালোকক চেষ্টা কৰিম। যদি ইউটিউবত চাই আছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বলক এতিয়া বেছি দেৰি নকৰোঁ। ইয়াতে আপোনালোকে দেখিছে $29 ইয়াত মোৰ জমা হৈ আছে। এতিয়া সোমোৱা নাই কিয়? ইয়াৰ কাৰণটো কি? নেক্সট পেমেণ্টটো আকৌ আপোনালোকে দেখি আছে, মানে কি ইয়াত 0 হৈ আছে, তলত আছে আকৌ $14 এটা। কাৰণটো কি? এতিয়াতো মোক সোমাই যাব লাগিছিলে এইটো পইচা, মোক কিহৰ কাৰণে সোমোৱা নাই? ইয়াতে অকণমান আপোনালোকক বুজাই দিওঁ, ধুনীয়াকৈ আপোনালোকে বুজি ল'ব। অকণমান বাৰু বেক হৈ আহিছোঁ দেই। মনিটাইজেশ্যনত আহিলোঁ। এই মনিটাইজেশ্যনটো আছে যে, ইয়াতে মই ক্লিক কৰিছোঁ। ক্লিক কৰি ইয়াত মই আপোনালোকক দেখাইছোঁ। ইয়াত আপোনালোকে যদি চাই সম্পূৰ্ণ ভালদৰে অকণমান বুজি ল'ব, শুনি ল'ব, জানি ল'ব। ইয়াতে যদি আপোনালোকে চাই, মোৰ ইয়াত $19 এটা জমা হৈ আছে। আৰু মোৰ পইচা নোসোমোৱাৰ কাৰণটো হৈছে, আপোনালোকক ধুনীয়াকৈ কৈ দিওঁ বাৰু, পইচা নোসোমোৱাৰ কাৰণটো হৈছে কণ্টেণ্ট মনিটাইজেশ্যন। এক মিনিট। এই কণ্টেণ্ট মনিটাইজেশ্যনটো আৰু এই ষ্টাৰটো, এই দুইটা বস্তুৱে বেলেগ বেলেগ হয়। বহুতৰে একাউণ্টত এই ষ্টাৰৰ পইচাটো যে 1 তাৰিখে সোমাই যায়, কাৰোবাৰ 1 তাৰিখে এই পইচাটো সোমাই যায়, আৰু কাৰোবাৰ ষ্টাৰৰ আৰু মনিটাইজেশ্যন, এই দুইটা বস্তুৱে, মনিটাইজেশ্যন আৰু এই ষ্টাৰৰ, কাৰোবাৰ 22 তাৰিখে পেইড হয়, দুইটা একেলগে, আৰু কাৰোবাৰ দুইটা এক মাহত, কাৰোবাৰ ডবল পে'মেণ্ট হয়। ডবল পে'মেণ্ট কেনেকৈ হয় এইটো আপোনালোকক কৈ দিছোঁ। 1 তাৰিখে সোমাই যায় ষ্টাৰৰ পইচাখিনি, ষ্টাৰৰ পৰা যিটো আৰ্নিং কৰিব সেইটো পইচা সোমাব, আৰু 22 তাৰিখে যিটো আৰ্নিং সোমাব সেইটো কণ্টেণ্ট মনিটাইজেশ্যনৰ আৰ্নিংটো সোমাব। আৰু কিছুমানৰ দুইটা একেলগে, মোৰ একেলগে দুইটাই বাৰু হয়। আৰু প্ৰথম কথা হ'ল, এতিয়া আপোনাৰ $40 হ'লেও যে কিহৰ কাৰণে নোসোমায় আপোনালোকক মই কৈ দিছোঁ। চাওক, এতিয়া মোৰ ইয়াতে আপোনালোকে দেখিলে, মোৰ ইয়াত এতিয়া কণ্টেণ্ট মনিটাইজেশ্যনত $29 এটা মোৰ জমা হৈ আছে। এতিয়া প্ৰথম পে'মেণ্ট পাবলগীয়া হ'লে মোৰ এই ফেচবুকৰ, বৰ্তমান এতিয়া মোৰ এইটো একাউণ্টৰ পৰা, যদি মই এতিয়া এইটো মোৰ ইয়াতে মোৰ দুটা একাউণ্ট আছে, এইটো একাউণ্টৰ পৰা এতিয়া মই পইচা পাবলগীয়া হ'লে, মই কণ্টেণ্ট মনিটাইজেশ্যনটোৰ পৰাই টোটেল মোৰ এতিয়া $25 জমা হ'ব লাগিব। $25 জমা হ'লেহে মই যিকোনো এটা ফাৰ্ষ্ট পে'মেণ্ট পাম এইটোৰ পৰা। যদি মোৰ এতিয়া চাওক, ইয়াত যদি এতিয়া দেখাই আছে আপোনালোকক $19, এই $19টো দেখাই আছে। যদি ষ্টাৰৰ পৰা মোৰ বাকী ধৰি লওক আপোনাৰ হৈ আছে মোৰ আৰু $20, টোটেল যদি মোৰ $39 জমা হয়, তথাপিও নোসোমাব। হয়তো মোৰ ষ্টাৰৰ পৰাই $25 জমা হ'ব লাগিব, নহয়তো মোৰ এই কণ্টেণ্ট মনিটাইজেশ্যনটোৰ পৰাই $25 জমা হ'ব লাগিব। যিকোনো এটাৰ পৰা এক জেগাত মানে কি আৰু প্ৰথম $25টো জমা হ'ব লাগিব, তাৰপিছতহে মোৰ একাউণ্টত পইচাখিনি সোমাব। দুইটাৰ পৰা মানে কি আৰু মিলি যদি মোৰ $40 $45 হয়, তেতিয়াহ'লে মোৰ এইটো পইচা নোসোমাব। যিকোনো এইখিনি কথাখিনি বুজি লওক। হয় কণ্টেণ্ট মনিটাইজেশ্যন, নহয় আপোনালোকৰ ষ্টাৰ, এই দুইটাৰে পৰা ইয়াতো আপোনালোকৰ হয়তো এইটো পালে যদি ইয়াতে আপোনালোকৰ 25 হ'ব, তেতিয়া পাব, নহ'লে ইয়াত 25 হ'লে তেতিয়াহে পাব। ইয়াত যদি হৈ আছে আপোনাৰ 24, ইয়াতো যদি হৈ আছে 24, যদি টোটেল আপোনালোকৰ মিলাই যদি $48 হৈ আছে, তেও নাপাব। দুইটাত মানে কি আৰু যিকোনো এটাত 25 হ'ব লাগিব, তেতিয়াহে পাব আপোনালোকে। কথাখিনি বুজিলে? আৰু বুজিছে যদি প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু সুন্দৰ মন্তব্য এটা দিবলৈ নাপাহৰিব। আৰু সুন্দৰ মন্তব্য দিয়ে আপোনালোকৰ সেই কমেণ্টবিলাকত পঢ়িয়ে আৰু উৎসাহ বাঢ়ে আপোনালোকক কিছু কথা জনাই থাকিবলৈ। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ সকলোকে বাই।